ফাইনেল শ্বুট আছে সেই শ্বুট আজি গধূলি দিম নিশা 12 বজালৈ আমি সমগ্ৰ অসমবাসীৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে শিৱসাগৰৰ কণমানি হৰকিত নাথে ছনী টিভি ৰিয়েলিটি শ্ব'ৰ ছুপাৰষ্টাৰ ছিংগাৰ টপ 8ত প্ৰৱেশ কৰিলে। আজি শিৱসাগৰৰ কেইবাখনো শিক্ষানুষ্ঠানত হৰকিতক উষ্ম আদৰণি জনোৱা হ'ল। সুমধুৰ কণ্ঠৰ অধিকাৰী হৰকিতৰ এই সংগীতৰ যাত্ৰাক অসমবাসীয়ে প্ৰশংসা কৰিছে। লগতে আদৰণি জনাইছে অসমৰ সংগীত জগতৰ বৰ্তমানৰ উজ্জ্বল নক্ষত্ৰৰ হৰকিত নাথক। আজি শিৱসাগৰৰ জাজিত উষ্ম আদৰণি জনালে হৰকিত নাথক। হাতত ঢোল লৈ হৰকিতে নচুৱালে নাচনীক। বৰ্তমান হৰকিতে অসমবাসীৰ মন মোহিছে। যাদুকৰী কণ্ঠৰ অধিকাৰী হৰকিত নাথে নিজৰ কণ্ঠেৰে মোহিছে দেশৰ হাজাৰ হাজাৰ জন শ্ৰোতা দৰ্শকক। টপ 10ৰ পৰা অন্তিম টপ 8 ছুপাৰষ্টাৰ ৰাউণ্ডত প্ৰৱেশ কৰিছে অসম সন্তান হৰকিত নাথে। সেয়েহে আজি জাজিত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনালে হৰকিতক। গৃহ জিলাত উপস্থিত হৈ অসমবাসী ৰাইজৰ ভোট তথা আশীষ বিচাৰিলে হৰকিতে। লগতে শিৱসাগৰৰ অন্যতম মহাবিদ্যালয় শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়তো হৰকিতক আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে গৃহ জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানতে হৰকিতে ভোট বিচৰাৰ লগতে ৰাইজৰ মৰম আৰু আশীষ বিচাৰিলে। কণমানি হৰকিতৰ লগতে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও চেলফি উঠিবলৈ হেতা ওপৰা কৰা দেখা গ'ল হৰকিতৰ লগত। অসমৰ লগতে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনক আমাৰ হৰকিত নাথে। শিৱসাগৰৰ ৰাইজেও সেয়াই বিচাৰে। আমি হেল্ল' অসমৰ ফালৰ পৰাও হৰকিতলৈ আন্তৰিক অভিনন্দন জনাইছো। শিৱসাগৰৰ পৰা দৰথী চেতিয়া ৰিপৰ্ট, হেল্ল' অসম।